ভাজি হেনা মানে জিৰাটা গুড়ি কৰি ল'ম তাৰপিছত মানে চব্জিতে দি দিলে বহুত টেষ্টি হয় সো বন্ধুসকল আজি আমি আলু আৰু মাংস বনাম ব্ৰইলাৰ মাংস তাৰপিছত আলু সেইটাই আৰু কি মাংসটা মানে আগতে বইল কৰি লোৱা হ'ল পিঁয়াজ ले लो थोड़ा ले लो मांसत माने জ্বালাটা পোকা দিলে অলপ মানে কালারটা ভালো হয় আর কি নহৰু এটা আমি নহৰুটা সাফা কৰিম রেডি হয়ে গেলাম আর এটা আর কি আজি বনাম চিকেন নাইটৰ খানা আজি আমি বনাম পটেটো আর ওই চিকেন মানে সেইটা আর সিম্পল কে জলকীয়া এটা আমি অলপ গুড়া কৰিম জলকীয়াটা গুড়া হৈ যায় कुटिलूँ ट्राइबल आदमी है ना इसे जलकिया में ज़्यादा खा सकता है और नहरू भी ज़्यादा खा सकता है और डीटा भी ज़्यादा भी खा सकता है हम इसीलिए हमें वायरस को छोड़ देगा এতিয়া পিঁয়াজ কাটি আছো মানে চিকেনটা বনালে অলপ মানে নহৰু পিঁয়াজ অলপ বেছি দিব লাগে আৰু কি পিঁয়াজটা বেছি হ'লে মানে নহৰুটা বেছি হ'লে আৰু জলকীয়া অলপ বেছি হ'লে মানে বহুত সোৱাদ টেষ্টিটো বাঢ়ে তাৰ মানে हो गया ये आटा है जीरा गोटा आमी आगते भाजी लैছোঁ मजा सेन ओलाइছি जीरा এটা মানে এনেকা যদি জিৰাটা মানে গুড়া কৰি লয় না তেনেহলে চিকেন সবজিটা ভাল হয় আৰু খাইও অলপ মজা হয় মাস্টার অয়েল তেল দিয়া আছে এটা আমি এতিয়া পটেটো আলুটা আমি ফ্ৰাই কৰি লম আৰু তাৰপিছত আমি মাংসটা অলপ পিছত দিম আগৰ আলুটা আমি ফ্ৰাই কৰি লম আলুতে যদি ফ্ৰাই নকৰিলে অলপ খাই ভাল নালাগে না সেইকাৰণে আগতে আমি তেলত ফ্ৰাই কৰি লম थोड़ा नमक डाल देगा हल्दी दिया আমি এটা অলপ মিক্স কৰি লম আদা জলকীয়া নহৰু সব মিক্স আছে थोड़ा हल्दिया दे दिया और नमक सब्जी तो अलग टेस्टी हो यार कि आगते हेनेका माखी लले मिक्स करी
জবৰদস্ত হ'ব দেই। চাওক মাংস বস্তি মানে আজিৰ খানাটা বহুত জবৰদস্ত হ'ব। বইটা গৰম ৰে মানে থাকাই নাযায় আৰু জুইত বহুত কষ্ট হয় ভিডিঅ' বনাতে এনে ৰান্ধা বাঢ়া কৰাতে। তাৰ কাৰণে মৰম কৰিবা দেই বন্ধু ফ্ৰেণ্ডছ, আপোনালোকে মৰম কৰিবা। আমার বহুত সাবস্ক্রাইবার কম আছে, তার কারণে মই অনুরোধ কৰিছোঁ লাইক শেয়ার আর সাবস্ক্রাইব করে দিবা দেই বন্ধুসকল। আজিৰ চিকেনটা খাই ভাল লাগিব, মানে জিৰাৰ চেণ্ট যিটো ওলাইছে না পুৰা ফাৰ্ষ্ট ক্লাছ অভাৰ নম্বৰ 1 হৈছে। এতিয়া আমি নামাম। চ' বন্ধুসকল আজিৰ চিকেনটা ইমান ধুনীয়া লাগিছে, মাংসটা আজি খাই ভাল লাগিব আৰু কি, মানে দেখিলে মানে বহুত খাবলৈ মন যায়। এনেকুৱা ধৰণৰ বনাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ যিটো আমাৰ নাইট যিটোৰ খানা মুৰ্গী চিকেন और आलू और इसे मोरा पत्ता শুকান মানে এটা চাটনি। মই এটা চাটনি খাই ভাল পাওঁ আৰু কি, মস্ত তিতা মৰা পাত। এটা আমি শুরু কৰিম। যিটো আইটেম যিটো বনাইছে চিকেন মানে এটা লোকেল জ্বালা, বহুত জলকীয়া হৈছে। আর এটা তিতা, এটা মোৰ কাৰণে ফেভাৰেট আৰু কি। কোনোবা যদি সেই তিতাটা খাব পায়, কিন্তু কিছুমান বেমাৰৰ পৰা বহুত মুক্তি পায় আৰু কি। মৰ্নিং টাইমত যদি সেই তিতাটা খায় বেছি ভাল। আৰু আজি আপোনালোকক ভিডিঅ'টা শ্বেয়াৰ কৰাৰ কাৰণে মই হিতেতে ভিডিঅ'টা আপোনালোকক দেখাইছোঁ। আজি পুৰা লোকেলৰ দৰে একদম মুৰ্গী মাংস, আজি চিকেন একদম জবৰদস্ত হৈছে। আজি খানা মস্তি ভাল লাগিছে আজি খানা। মস্ত তিতা মানে এটা মানে শুকান কাঁচা মানে যিকেনে খাই আছোঁ আৰু কি চাটনি। মাংসৰ কাৰাৰ শাক বন্ধুসকল, আজিৰ চিকেনটা একদম নাম্বাৰ 1 হৈছে আজি। ये मांस चिकेन मुर्गी और তিতা এনেকৈ যদি খাওয়া পায় না, কিন্তু কোনো কাৰণে ভয় খাব নালাগে, নো টেনশ্যন।
ইমান তিতা শেষ খাই পেলালোঁ ये মানে লাষ্ট পিস আর কি মস্ত গরম উঠি গেছে পুরা মুখে নাকে একেবারে শুকে পানি ওলাই যায় এনেকৈ জ্বালা বেছি দিব লাগে খাব লাগে আর কি সব বন্ধুসকল আজিৰ ভিডিঅ' যদি ভাল লাগে আপোনালোকে লাইক কৰি দিবা দেই আৰু শ্বেয়াৰ কৰি দিবা মই অনুৰোধ থাকিল গুড নাইট থেংক ইউ